নমস্কাৰ বন্ধুসকল, মই ইউটিউব চেনেলত আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ। বন্ধুসকল, আজিৰ বিষয়টো হ'ল আৰম্ভ কৰিছোঁ। আজিৰ বিষয়টো হ'ল বৰপিঠা। এইটো খাই আপোনাৰ শৰীৰৰ কাৰণে বহুত উপকাৰী। এটা উপকাৰী বস্তু হয়। এইটো আপুনি ৰাতিপুৱা খাব পাৰে। এই খোৱা নিয়মবোৰ কৈ আছোঁ। ৰাতিপুৱা যেতিয়া টোপনিৰ পৰা উঠি পেলাই ব্ৰাছ কৰি কিনে ফাৰ্ষ্ট টাইম আপুনি চাহ নোখোৱাকৈ চাহৰ বদলি এইটোৱে আপুনি খাব পাৰে। এইটো বিশেষকৈ ষ্টেমিনা বঢ়াৰ কাৰণে বনাইছে। এইটো খাই কিনে যদি আপুনি ৰানিং কৰে, যদি আপুনি এক্সাৰচাইজ কৰে, তেতিয়াহ'লে আপোনাৰ কাৰণে আৰু বেছি উপকাৰী। এইটো মই সদায় ইউজ কৰোঁ আৰু ইয়াৰ উপকাৰসমূহ হ'ল আপুনি ইয়াৰ উপকাৰ কৰিব। আপুনি যেতিয়া ৰানিং কৰিব তেতিয়া আপোনাৰ ভাগৰ নালাগিব। আৰু আপুনি যদি পঢ়া শুনা কৰা ল'ৰা বা ছোৱালী হয়, কোনো কথা নাই, ল'ৰা ছোৱালী খাব পাৰে, বয়সস্থ মানুহ খাব পাৰে। আপুনি যদি পঢ়া শুনা কৰে বা খুব বেছি দিনত কাম কৰে, তেতিয়াহ'লে এইটো আপুনি খাওক সদায় নিয়মিতভাৱে। এইটো খালে আপোনাৰ ভাগৰ নালাগিব, লগতে ভোক বঢ়াব, শক্তি বঢ়াব, ষ্টেমিনা বঢ়াব। বৰপিঠা এইটো আপুনি পাব, দোকানত পাব, যিকোনো দোকানত। ইয়াত ডাঙৰ আহে, ডাঙৰ পেক এটা আছে, ইয়াতকৈ ডাঙৰ, সেইটো ল'ব পাৰে। বৰ্তমান এইটো ইউজ কৰি আছোঁ। এইটো পানীৰ লগত ল'ব, এক গিলাচ পানী ল'ব। তাতে আপুনি এনেকুৱা চামুচত 3 চামুচকৈ ল'ব। সদায় প্ৰতিদিনে ৰাতিপুৱাৰ ভাগত খাব। আৰু যেতিয়া আপোনাক ভোক লাগে, তেতিয়া আপুনি ভাতৰ বদলত এইটো খাব পাৰে। এইটো উপকাৰী হয়। ভাত খালে বা শক্তি বাঢ়িব, শক্তি পাম, এইটো নহয়, এইটো খাই থাকিব পাৰে আপুনি। দিনটোত ক'ৰবাত যদি ওলাই যায়, তেতিয়াহ'লে আপুনি এইটো ঘূৰাই লৈ কিনে আপুনি টিফিনত বা ফ্লাস্কৰ ভিতৰত সোমাই ল'ব পাৰে। যদি আপুনি খুব বেছি ট্ৰেভেল কৰে, বাইক ৰাইডিং কৰে, তেতিয়াহ'লে আপুনি বেগত লৈ কিনে সোমাই লৈ যাব পাৰে। এইটো খাব। এইটো খালে ষ্ট্ৰং বনছ, ষ্ট্ৰং মাস্কলছ, এক্টিভ ব্ৰেইন লিখা আছে। এইটো আপুনি এসপ্তাহ 7 দিন 6 দিন এনেকৈ ইউজ কৰিলে বস্তুটো ব্যৱহাৰ গম পাই যাব। বন্ধুসকল, মোৰ চেনেলত আপুনি এনেকুৱা বহুত উপকাৰী আপোনাৰ হেল্থৰ বিষয়ে, আপোনাৰ শৰীৰ চৰ্চা, আৰু আপুনি যদি ৰানিং কৰে, তেতিয়াহ'লে খুব ভাল। আপোনাৰ বিষয়ে বহুত উপকাৰী বস্তু লৈ আহিছোঁ আৰু আগলৈ লৈ আহিম। এনেকুৱা যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিছে, তেতিয়াহ'লে আপোনালোকে এটা লাইক কৰিব। আপোনাৰ এটা লাইকে মোক আকৌ এটা নতুন ভিডিঅ' বনোৱাৰ কাৰণে উৎসাহিত কৰে। গতিকে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। কিবা যদি বুজি পোৱা নাই, তলত কমেণ্ট কৰিব। আজিলৈ ইমানেই।